GI is all about craftsmanship. Every creation is shaped by hand. With patience, passion, and love, we celebrate the beauty of handmade artistry and the rich heritage of Assam through every piece we create. আৰু এই ক্ৰাফ্টমেনশ্বিপৰ যাত্ৰাটো আৰু অলপ আগবঢ়াই নিবলৈ আমি জিয়াত মুখা সংযোজনৰ প্ৰচেষ্টা হাতত ল'লোঁ আৰু বিজ্ঞজনৰ কাষ চাপিলোঁ আৰু তেখেত হৈছে চামগুৰি সত্ৰৰ পদ্মশ্ৰী বঁটা বিজয়ী সন্মানীয় হেমচন্দ্ৰ গোস্বামীদেৱ। গতিকে যথেষ্ট আগবাঢ়ি গৈছে আৰু যাৰ মাধ্যমত আমি অকণমান চেষ্টা কৰি উঠি অহা প্ৰজন্মক এই শিক্ষা দি অৰ্থ দিশেৰে তেওঁলোকৰ এটা স্বাৱলম্বী পথ হওক বুলি আমি অকণমান গৱেষণা কৰিছিলোঁ আৰু সেই গৱেষণা সফল হৈছেগৈ লাহে লাহে। শিকা সংখ্যা বাঢ়িছে। যিটো সময়ত মুখা শিকা মানুহৰ সংখ্যা একেবাৰে কম আছিল। মুখা শিকিবলৈ ক'লে প্ৰশ্ন এটাই কৰে যে মুখা শিকি কি লাভ, য'ত পইচা নাই অৰ্থ নাই। কিন্তু আজি সেইদিন ওলোটা হৈ গ'ল আৰু সেই ওলোটাটো আমি অকণমান চেষ্টা কৰিলোঁ গৱেষণা। গতিকে সেই গৱেষণাৰ মাজতে PhD দিছে গুৱাহাটী ইউনিভাৰ্চিটি। অনুষ্ঠানবিলাকত সদায় কওঁ যাতে আমাৰ উঠি অহা প্ৰজন্ম উৎসাহিত হওক আৰু আগবাঢ়ি আহক আৰু কেনেকৈ মুখা শিকক। আৰু আমাৰো লক্ষ্য উদ্দেশ্য এটাই যে মুখা শিকিবলৈ আহক, আমি দিবলৈ আছোঁ। লোৱা সংখ্যা এতিয়া আমাক লাগে যাতে মাজুলী প্ৰথম মোৰ ঘৰখনে সকলোৱে শিকিলোঁ। সত্ৰ নগৰী মুখা নগৰীও হওক ইত্যাদি ইত্যাদি মনত ভাৱ লৈ সেই কামখিনি কৰি আছোঁ আৰু কামখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা সুন্দৰ পথ আমি মুখাক দেখা পাইছোঁ। মাজুলীৰ সংস্কৃতি আৰু পৰম্পৰাৰ পৰা অনুপ্ৰাণিত এই মুখা কেৱল এটি শিল্পকৰ্ম নহয়, ই আমাৰ ঐতিহ্য, আমাৰ শিল্পীসকলৰ দক্ষতা আৰু আমাৰ শিপাৰ এক সুন্দৰ প্ৰতিফলন। আৰু এই মুখাসমূহ এতিয়া উপলব্ধ হ'ব GiAৰ অফিচিয়েল ৱেবছাইটত। Thank you so much. Keep supporting GiA.